ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক নাম হৈছে পাখি আৰু এই পাখিত মইনাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী কোন আপোনালোকে তেখেতৰ প্ৰকৃত পৰিচয় আপোনালোকে জানেনে যদি আপোনালোকে তেখেতৰ প্ৰকৃত পৰিচয় জানিব বিচাৰে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক কাৰণ আজি আমাৰ এই ভিডিঅ'টোত মইনাৰ সম্পূৰ্ণ চৰিত্ৰ মইনাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচলতে কোন হয় তেখেতৰ পৰিয়াল ক'ত তেখেতৰ ঘৰ ক'ত তেখেতৰ সম্পূৰ্ণখিনি পৰিচয় যে আপোনালোকক দিবলৈ চেষ্টা কৰিম নমস্কাৰ আপোনাক সকলোকে আশা কৰোঁ আপোনাক সকলো ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত মইনাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ সম্পূৰ্ণ পৰিচয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম মইনাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে উপাসনা প্ৰিয়ম আৰু তেখেতক ঘৰত মতা নাম হৈছে মামু উপাসনাৰ জন্মদিন হৈছে 23 মাৰ্চ 1999 চনত আৰু তেখেতৰ জন্ম হৈছিল পাঠশালাত বৰ্তমান তেখেতে কৰ্মসূত্ৰে গুৱাহাটীতে বাস কৰে যদি আমি তেখেতৰ ফেমিলিৰ কথা পাতিবলৈ যাওঁ তেখেতৰ ফেমিলিত তেখেতৰ মা আছে দেউতা আৰু তেখেতৰ এগৰাকী দাদা আছে তেখেতৰ পিতৃৰ নাম হ'ল উৎপল শৰ্মা আৰু তেখেতৰ মাতৃৰ নাম হ'ল গীতাঞ্জলি শৰ্মা এইবাৰ আমি তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ তেখেতে প্ৰাথমিক শিক্ষাবিদ পাঠশালাত তেখেতে গ্ৰহণ কৰে আৰু তাৰপিছত তেখেতে HS ভট্টদেৱ একাডেমীত তেখেতে গ্ৰহণ কৰে তাৰপিছত তেখেতে গুৱাহাটীলৈ আহি কটন কলেজৰ পৰা BA কমপ্লিট কৰে আৰু বৰ্তমান তেখেতে কমপ্লিট কৰিছে মাষ্টাৰ ডিগ্ৰী কটন কলেজৰ পৰা এইবাৰ জানো আমি তেখেতে অভিনয় জগতত কেনেকৈ খোজ দিলে তেখেতে অভিনয় জগতত প্ৰথমতে এখন শৰ্ট ফিল্ম কৰিছিল তাৰপিছত এখন আৰ্ট পিকচাৰ কৰিছিল আৰু তাৰপিছত এনেকুৱাকৈ দুখনমান তেখেতে ধাৰাবাহিকত কৰিলে অসমৰ সকলোতকৈ জনপ্ৰিয় ধাৰাবাহিক দ্যুতিমানৰ জোনাক তো সেই দ্যুতিমানৰ জোনাক ধাৰাবাহিকখনত তেখেতে অভিনয় কৰিলে আৰু তাৰপিছত বৰ্তমান এতিয়া তেখেতে পাখি ধাৰাবাহিকখনত মইনাৰ চৰিত্ৰত তেখেতে বৰ্তমান অভিনয় কৰি আছে আৰু যদি আপোনালোকে মইনাৰ চৰিত্ৰ চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটাকৈ লাইক কৰিব আৰু এনেকুৱা ধৰণৰ অভিনেতা অভিনেত্ৰীসকলৰ বায়োগ্ৰাফি জানি থাকিব বিচাৰে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যেন একেবাৰে নাপাহৰে ধন্যবাদ